চাহ বাগিচাৰ গীত মাতবোৰ নতুনকৈ উপস্থাপন কৰা জনে হৈছে মাইকেল পাটৰ। अरुणाचल करे डीजल गाड़ी आसम कर बोगी चढ़ी अरुणाचल करे डीजल गाड़ी आसम कर बोगी चढ़ी মাইকেল পাটৰ নিজৰ সংগীত যাত্ৰা কণকণা বাজে ঢোল গীতটিৰ পৰা আৰম্ভ কৰিছিল আৰু সেই গীতটিয়ে মাইকেলক এক নতুন পৰিচয় দিছিল। কণকণা বাজে ঢোল গীতটিত শ্ৰোতাসকলে মাইকেল পাটৰক যথেষ্ট মৰম দিছিল। मोरे दिल ना माने भाई सारा राती गनिंद नाहिया তাৰ পাছতে ইটোৰ পিছত সিটো গীত উপহাৰ দি গ'ল জনপ্ৰিয় কণ্ঠশিল্পী মাইকেল পাটৰে। কিন্তু ইমান জনপ্ৰিয়তা হোৱা নাছিল। শেহতীয়াকৈ মাইকেল পাটৰৰ হাই ৰেমৰ গৰিৰে শীৰ্ষক গীতটিৰ পাছতে মাইকেলক সকলোৱে চিনি পোৱা হ'ল। তোকে দেখি করম চালে হাই রে গরি মোরে দিলে ঢোল বাজে রে তাৰ পাছতে এটাৰ পাছত আন এটা জনপ্ৰিয় গীত মাইকেলে দি আহিছে শ্ৰোতা ৰাইজক। অৰুণাচল কে ডিজেল গাড়ী আদি গীতেৰে ৰাইজক আমোদ দি আহিছে মাইকেল পাটৰে। মাইকেল পাটৰৰ জন্ম হৈছিল অসম অৰুণাচলৰ সীমান্তত বৰধুমচাত। মাইকেলে প্ৰাথমিক শিক্ষা বৰধুমচাত গ্ৰহণ কৰি মাকুম কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰিবলৈ আহে আৰু তেনেদৰে মাইকেল পাটৰৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল আৰু ইতিমধ্যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে তেওঁৰ গীত শ্ৰোতা ৰাইজে মৰম দিছে, ভাল পাইছে। আমিও মাইকেলক শুভেচ্ছা জনাইছোঁ আমাৰ তৰফৰ পৰা।